खुलुमबाय स्टुडियोआव आं उदांस्रि मुसाहारि दुलाराय बाथौ गौथुमा खुंगा 33थि बोसोरारि सावराय जथुमानि लाइ खुन्थिया गायसनदों। सानजा गहपुर दुलाराय बाथौ गौथुमा सानैनि हाबाफारिजों खुंगा 33थि बोसोरारि सावराय जथुमा खुंफुंनो लाहार-फाहार खालामदों। दिनै बेनिनो लाइ खुन्थिया गायसनदों। लाइ खुन्थिया गायसनगिरि महरै बाहागो लायो रांखान्थि आयदानि बारग' मासिगिरि हेमेन्त बिजय महन्त बिथाङा। बे सानजा गहपुर दुलाराय बाथौ गौथुमनि 33थि बोसोरारि सावराय जथुमाखौ फैबाय थानाय 2026 मायथाइनि जानुवारि दाननि 3 आरो 4 खालारखालि खुंनो लानाय जादों। बे हाबाफारियाव गेवलां मेलनि बेखेवगिरि महरै बिटिसि इएम प्रेस मुसाहारि बिथाङा बाहागो लागोन। गाहाय आलासि महरै दुलाराय बाथौ गौथुम मिरुनि सभाराम बसुमतारी बिथाङा बाहागो लागोन आरो आलासि महरै बर'नि मुंदांखा फावखुंगुर फैलाजे बरगयारी बिथाङा बाहागो लागोन। बेजों लोगोसे बाथौ धोरोमनि गुबुन गुबुन बिबानाव थानाय बिथांमोन आरो बाथौ सिबियारि गासै बिथांमोनखौ बाहागो लाफैनो थाखाय खावलायहरदों। আজি এই আমাৰ পূব গহপুৰ আঞ্চলিক বাথৌ মহাসভাৰ যি আয়োজন 33তম আমাৰ বাথৌ পূজাৰ যি আয়োজন আৰম্ভ কৰিছে আয়োজন জানুৱাৰী প্ৰথম সপ্তাহত তাৰ বাবে আজি ইয়াত লাইখুটা স্থাপনৰ ব্যৱস্থা হৈছিল আৰু আজিৰ পৰাই এই উদযাপন আৰম্ভ কৰা হৈছে। আমাৰ পূব বাথৌ মহাসভাৰ সকলো কৰ্মকৰ্তা ইয়াত উপস্থিত আছে। তেখেতসকলৰ মাজত থাকি আজি এই লাইখুটা স্থাপন কৰি এই শুভ কাৰ্য আৰম্ভ কৰাৰ যি ভাগ্য আমাৰ পালোঁ তাৰ বাবে আমি ভগৱানক ধন্যবাদ আৰু পূব গহপুৰ বাথৌ মহাসভাৰ সকলো কমিটিৰ সকলো কাৰ্যকৰ্তাক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰা হৈছে। ওচৰৰ ৰাইজে যি ধৰণে আধ্যাত্মিকতাৰ মাজেৰে আমাৰ সমাজখন আগুৱাই নিব বিচাৰিছে সেয়া অতি প্ৰশংসনীয় আৰু তেখেতসকলৰ যি আধ্যাত্মিক ভাৱ ভক্তি ভাৱ ভগৱানৰ প্ৰতি তেওঁলোকৰ মনত যিটো শ্ৰদ্ধা ভক্তি সেয়া ইয়াত দেখা পোৱা হৈছে আৰু সেয়া আমাৰ সমাজৰ বাবে অতি অতুলনীয় অতি সুন্দৰ কথা। বৰ অভিভূত হৈ পৰিছোঁ আজি ইয়াত আহি আৰু আগলৈ হয়তো তেখেতসকলৰ মাজত থাকি এইদৰে সেৱা কৰাৰ সুযোগ পাম বুলি ভাবিছোঁ। আমি পূব গহপুৰ আঞ্চলিক বাথৌ মহাসভাই যেহেতু আজি আমাৰ মহাসভা জন্ম হোৱা 33 বছৰ হ'ল সেইকাৰণে 33তম বাৰ্ষিক অধিৱেশনখন আমি আগন্তুক জানুৱাৰী 2026 চনৰ 3 আৰু 4 তাৰিখে উদযাপন দুদিনীয়া কাৰ্যসূচীৰে মানে আমি উদযাপন কৰিবলৈ গৈ আছোঁ। আমি ইতিমধ্যে অভ্যৰ্থনা কমিটি আৰু বিভিন্ন সাব কমিটিবোৰ গঠন কৰি দিয়া হ'ল। প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে বুলি ক'ব লাগিব। আজি ইয়াৰে মানে প্ৰথম লাইখুটা স্থাপন কৰিলোঁ আমি ইতিমধ্যে অপেন সেশনৰ কাৰণে আমাৰ চেণ্ট্ৰেল ফালৰ পৰা আমি বাথৌ মহাসভাৰ সভাপতি আমাৰ সভাৰাম বসুমতাৰী ছাৰক নিয়ন্ত্ৰণ কৰা হৈছে আৰু অপেন সেশনৰ আমি মুকলি সভাত আমাৰ এই ধনশ্ৰী সমষ্টিৰ মাননীয় MCLA প্ৰেছ মুছাহাৰী ছাৰকো আমি নিয়ন্ত্ৰণ কৰা হৈছে আৰু লগতে আমাৰ অপেন সেশনৰ ফৈলাজে বৰগয়াৰী ছাৰকো আমি নিয়ন্ত্ৰণ কৰা হৈছে। গতিকে আশা ৰাখিছোঁ আমাৰ আঞ্চলিকৰ ভিতৰত সমূহ গাঁৱৰ পৰা যাতে আহি পিনে আমাক এই দুইদিনীয়া কাৰ্যসূচী আমাক সহায় কৰিব তাকে আমি সকলো বাথৌলম্বী ৰাইজৰ প্ৰতি বিনম্ৰ অনুৰোধ থাকিল।